বন্ধু বান্ধৱীসকল, আজি মই সন্ধিয়া চাহ খোৱাৰ বাবে এবিধ বস্তু বনাব লৈছোঁ। এইখিনি হৈছে আটা আৰু মই ইয়াতে দুটা কল দিছোঁ, পকা কল হয়, আৰু অলপমান চেনি দিছোঁ। এয়া গাখীৰ দিছোঁ, চাহ খোৱা কাপেৰে 1 কাপ, আৰু অকণমান বেকিং পাউডাৰ দিছোঁ। এইখিনি এতিয়া মই ভালদৰে সানি ল'ম, হাতেৰে সানি ল'ম, যিহেতু কল আছে, চামুচেৰে সানিব পৰা নাযাব। এয়া মোৰ আটা আৰু কলখিনি ভালদৰে মিক্স কৰা হৈছে। এতিয়া মই গেছত কেৰাহী এটাত তেল গৰম দিছোঁ। এয়া মোৰ তেলখিনি গৰম হৈছে। এতিয়া অলপ অলপকৈ ইয়াতে দি ল'ম। এইখিনি এতিয়া মই অলপ ৰঙা হোৱালৈকে ভাজি ল'ম। এইখিনি মোৰ ভাজা হৈছে, এইখিনি মই নুমাই ল'ম। এনেদৰে মই গোটেইখিনি বনাই ল'ম। এয়া মোৰ পিঠা ৰেডি হ'ল, আৰু এয়া মই চাহ বনালোঁ। আমি 4জন মানুহ, 4 কাপ চাহ লৈছোঁ, আৰু এয়া পিঠা। এতিয়া খোৱাহে কথা। যদি আপোনালোকে এনেদৰে খাব বিচাৰে কেতিয়াবা খাব, কলেৰে আটা বা ময়দা সানি পেলাই এনেকৈ বনাব, বহুত ভাল লাগে খাই। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। যদিহে মোৰ এই কল আৰু আটাৰ ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।